যৌৱনতে প্ৰেম হয় সকলোৱে কয়। প্ৰথমতে চাওক এই দৃশ্য, তাৰ পিছত কৈ আছোঁ সবিহে। যৌৱনতে প্ৰেম হয় সকলোৱে কয়, প্ৰেম প্ৰেম কৰি এই দৃশ্য দেখাৰ পাছত আপুনি হয়তো ভাবিছে বয়সে ৰুধিব নোৱাৰে ৰোমান্টিকতা, ৰুধিব নোৱাৰে ভাল পোৱা। অসমীয়া কবিতাত এটা কবিতা আছে, কবিয়ে লিখিছিলে প্ৰেমে নামানে বয়সৰ সীমনা, প্ৰেমে নাজানে মাথো প্ৰেমৰ ঠিকনা। এই কথাটো যেন এতিয়া সত্য প্ৰমাণিত হৈছে। মামাই যে বগ্নিহঁতৰ সৈতে এনেকুৱা প্ৰেম দেখুৱাইছে, সেই প্ৰেমেই যেন প্ৰমাণিত হৈ পৰিছে যে মামাই দেখাত অকণমান কিউট, সেয়েহে বগ্নিৰ সৈতে মামাৰ সৈতে লৈছে চেলফি আৰু গালত মাৰিলে চিকটি। মামাই হাঁহি নমৰাকৈ থাকিবই নোৱাৰিলে। আকৌ এবাৰ দেখুৱাইছোঁ সেই দৃশ্য। প্ৰথমে মামাৰ লগত মাৰিলে চেলফি বগনিৰ সৈতে, তাৰপিছত মামাই ধৰিলে বগনিক সাৱটি, আৰু মামাই চেলফিৰ লগত মাৰিলে অকণমান হাঁহি আৰু বগনিক ধৰিলে সাৱটি। এনেকুৱা প্ৰেম আপুনি হয়তো জীৱনতো দেখা নাই। প্ৰেমে নামানে কোনো বাধা আৰু প্ৰেমৰ নাই কোনো বয়স। তাৰপিছত মামাই চালে চকুৱে চকুৱে মামাই সাৱটি ধৰাৰ লগে লগে বগনিক মামাৰ কিবা হ'ল যেন। হিন্দীত এটা গান আছে নহয়, তুম পাছ আও ইউ মুস্কুৰাও তো কুছ কুছ হোতা হে। पास आए यूं मुस्कुराए, तुमने न जाने क्या सपने दिखाए। আৰু এনেকৈ চলি থাকে মামা বগনিৰ মৰম মিলোৱা কাৰ্যসূচী।